অৰুণোদয় আমি 17 ছেপ্টেম্বৰত কৰিবলগীয়া আছিল, কৰিলোঁ অক্টোবৰত। তাৰ মানে ছেপ্টেম্বৰৰ টকাটো মোৰ লগত থাকি গ'ল। এতিয়া মাৰ টকাটো মই নোহোৱা কৰিব পাৰোঁ নেকি? সেইটোতো মই নোৱাৰোঁ, কাৰণ ছেপ্টেম্বৰত পোৱা টকাটো অক্টোবৰত পালে ছেপ্টেম্বৰৰ টকাটো ক'ত যাব? আজিয়ে মই আপোনালোকক ক'লোঁ, ছেপ্টেম্বৰৰ ধাৰৰ সৈতে ফেব্ৰুৱাৰী মাহত মই আপোনালোকক এটা ডাঙৰ উপহাৰ দিম। আজিয়ে আপোনালোকক মই কৈ থৈ দিলোঁ, এটা ডাঙৰ উপহাৰ দিম। ছেপ্টেম্বৰতো মনত ৰাখিম আৰু আগলৈ কি দিব পাৰোঁ চিন্তা কৰি ফেব্ৰুৱাৰী মাহত, মনত আছেনে নাই কোন মাহ বুলি ক'লোঁ? কোন মাহ? এই পিছৰ ফালে কোৱা নাই, কোন মাহ? ফেব্ৰুৱাৰী মাহটো মনত ৰাখিব। ছেপ্টেম্বৰৰ পইচাটো মোৰ লগত আছে এতিয়া, ঠিক আছে? আৰু ফেব্ৰুৱাৰী মাহত আপোনালোকক মই আৰু এটা ডাঙৰ উপহাৰ আপোনালোকক মই দিম। কি দিম মই আজি নকওঁ, অকণমান এইটো মোৰ তাত থাকি যাওক। মই নিজে নিজে ফেব্ৰুৱাৰী মাহত হঠাৎ আপোনালোকক ক'ম যে মাকসকল আজি আহক, এইটো আপোনালোকক দি আছোঁ, হ'ব? গতিকে ফেব্ৰুৱাৰী মাহত আপোনালোকক আমি আৰু এটা ডাঙৰ উপহাৰ দিবৰ কাৰণে গৈ আছোঁ।